কিছুমানে মোক কয় বা তোমাৰ চুলিখিনি ইমান ধুনীয়া দীঘল ভাল লাগে, মোৰহে নাই, মোৰো থকা হ'লে। কিন্তু কি কৰিবা ভণ্টি, দীঘল চুলিৰ ঢেৰ অসুবিধা। এটা হ'ল ধুলে সোনকালে নুশুকায়, বহুত দেৰি লাগে শুকাবলৈ। আৰু ক'ৰবালৈ যদি খৰখেদাকৈ যাব লগা হয় তেতিয়া সোনকালে ফণিয়াব নোৱাৰি, য'ত লাগি থাকে নহয়। আৰু তেল লগাবলৈ হ'লে অকণমান তেলে একোৱে নহয়, ঢেৰ তেল লাগে। সেইবুলি আকৌ সুবিধাও নথকা নহয় দেই, সুবিধাও আছে। ক'ৰবালৈ যদি যাবলৈ খৰখেদা হয় তেতিয়া বেছি ফণিয়াই থকা দৰকাৰ নাই, ওপৰখিনি ফণিয়াই খোপা এটা বান্ধি গ'লেই হৈ যায়। এনেকৈ আকৌ মইহে যাওঁ দেই, বেলেগৰ কথা নাজানো। মই বেছি ষ্টাইল নিদিওঁ, অকল চুলিখিনি খোপা বান্ধো আৰু বেনি গুঠোঁ, বেলেগ ষ্টাইল কৰিবও নাজানো অৱশ্যে। মই আকৌ চুটি চুলি বেছি ভাল পাওঁ, ইমান ধুনীয়াকৈ মেলি থাকিব পাৰি, বতাহত উৰুৱাই উৰুৱাই যাব পাৰি। মোৰ আকৌ নাই, চুলিখিনি কাটিবও নিদিয়ে ঘৰত, এনেকেই ভাল লাগিছে এনেকেই থাক বুলি ক'ব। আৰু মেলি থাকিবলৈ হ'লেও যিহে গালি খাওঁ, চুলিখিনি ইমান সৰিছেও নহয়, য'তে ত'তে সৰিছে, কেলেই মেলি আছে চুলিখিনি, বান্ধি থাক। আৰু মুখ লাগিব এইটোতো আছেই, কি কৰিবা আৰু, কাটিবও নোৱাৰোঁ মেলি থাকিবও নোৱাৰোঁ, খোপা বান্ধি বান্ধিয়ে পাৰ কৰিছোঁ দিনবোৰ।